हेलो एभ्रिवान की खबर आपनालोকৰ आशा करूँ आपनालोक সকলো ভালে আছে মোৰ অন্যতা ব্লগলে মই খিৰৈ आपनालोক সকলোকে স্বাগতম জনাইছো আজি এডুখৰ বিশেষ ঠাইলৈ গৈ আছো আৰু आपनालोকে সেই ঠাইডুখৰৰ কথা জানিলে আচৰিত হ'ব হয়তো বহুতে জানে বাৰু কিন্তু যি সকলে নাজানে তেওঁলোকলৈ এই ভিডিওটো আগবঢ়াইছো বিশেষ এটা মন্দিৰ আৰু এখন যজ্ঞস্থলী তেতিয়া হলে ভিডিওটো একেবাৰে হেকলৈকে চাব বুলি আশা কৰিলো আৰু যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈ আজি মই যিডখৰ ঠাইলৈ গৈ আছো সেই ঠাইডখৰ আছে উদালগুৰি জিলাৰ আঠৰিঘাট নামৰ এখন সৰু ঠাই Actually, মই আছো এতিয়া টংলাৰ বুলো অলমান জায়গাবিলাক চাম আৰু আপোনালোককো দেখুৱাম বিয়া ধুনিয়া মন্দিৰে হয় যত আহিছো তায়ে লৈ আহিছে অকনমান কৈ দিয়া না মন্দিৰটোৰ বিষয়ে ইয়াতে মানে আত্ৰি মুনি ইয়াতে যজ্ঞ পাতিছিল আৰু আত্ৰি মুনিৰ আপোনালোকে হয়তো জানে আত্ৰি মুনিৰ কথা আত্ৰি মুনিৰ পত্নী অনুসূয়া যিয়ে মানে পাৰ্বতী শিৱৰ লগত মিলাইছিল বুলি কয় আৰু অনুসূয়াই মানে আত্ৰি মুনিক কৈছিলে যে মোক শিৱ বিষ্ণু আৰু এটা পাহৰি গলো তেওঁলোকৰ পৰা মানে এটা সন্তান লাগে বুলি কৈছে তেওঁলোকৰ দৰে সন্তান লাগে তো শিৱ আৰু বিষ্ণুই তেনেকে মানে তেওঁক সন্তানৰ কাৰণে হেৰি কৰিছিল তো তেওঁলোকৰ স্বৰূপ হিচাপে তেওঁ সন্তান তিনিটা প্ৰাপ্ত হৈছিল তাই কাহিনীটো অলপ কৈ আছে অলপ পাহৰিও গৈছে মাজে মাজে এবাৰে আহিছে নে ফাৰ্ষ্ট টাইম আহিছে গতিকে তাই অকমান শুনিহে আছিল হেতু কাৰণে বাবা জিন্দাবাদ অকনমান ভুল হলেও আপোনালোকে একদম হেৰি নকৰিব দে মাইন্ড নকৰিব কাৰণ ভুলো হৈ যাব পাৰে ন ইমান এ টু জেড আমি ক'ব নোৱাৰি টু জেড বনাব নোৱাৰিব পাৰো অৱশ্যে অকনমান থুলমুলকেহে কৈছো আৰু ইয়াতে পৰিবেশটো চাওক না ওৱাও চাহ বাগানৰ মাজতে আছে মন্দিৰ ভাগ এয়া হৈছে মন্দিৰ মানে আচৰিত তুমি যে কৈছিলা অথনি কি কোৱাচোন মানে ইয়াতে আপোনালোকে দেখিব যে ইমান দ ঠাই কিন্তু ইয়াতে কেতিয়াও পানী নহয় মানে ইমান বাৰিষা হলেও ইয়াতে পানী নহয় বুলি শুনিছো আপোনালোকে এতিয়া দেখিবই মন্দিৰটো এটো মানে যজ্ঞ হাবনটো যত কৰিছিল আৰু আচ্ছা যত যজ্ঞ কৰিছিল হেয়া তলৰ মন্দিৰটো চাগে হ'ব পাৰে মানে যজ্ঞ কৰা ঠাইত কোনো দিন তাৰ মানে তাতে পানী নুঠে বোলে এটো আচৰিত কথা আত্ৰি মুনিৰ অভিশাপতে বোলে শুক্লাই নদীটোত পানী নহয় ইয়াতে তো শুক্লাই নদী আছে যত মানে পানী নাথাকে হয় নেকি সেই অভিশপ্ত নদীখন যিখনৰ নাম শুক্লাই নদী আৰু শুক্লাই নদীখন অত্ৰি মুনিয়ে অভিশাপ দি থৈছিল যে ইয়াতে কেতিয়াও পানী ৰৈ নাথাকে सर्वनेत्र त्रिमुखे गौरी नारायणी नमस्ते देवते देवी तुम देवी चामुंडे जय भूतकी आरणी जय सर्वगते देवी कालरात्रि नमस्ते এই মন্দিৰটোৰ কথা নাজানে আমি টংলাত থাকো কিন্তু টংলাৰো বহুত মানুহে নাজানে কাৰণ এইটো মন্দিৰটো একদম সত্য যুগৰ পৰাই আছে মানে তাতে ৰাম মানে সীতাহতো আহি মানে ইয়াতে আছিলে মানে সীতা যেতিয়া বনবাসত আছিলেগে তেতিয়া ইয়াতে আহি জিৰণি লৈছিলে কেইদিনমান নহয় জানো হয়নে ত্ৰেতা যুগত হৈছিল তেতিয়া আত্ৰি মুনিয়ে এটা যজ্ঞ কৰিছিল তপ কৰিছিল থাকিছিল তাৰপিছত ৰামা অৱতাৰ হওঁতে যেতিয়া ৰাম লক্ষ্মণ সীতা বনলৈ আহে সেই তেতিয়া তেওঁলোকে ইয়াতে আহিছিল এক ৰাতি থাকিছিল থকাৰ পিছত মাতা অনুসূয়া নিজৰ ছোৱালী নিচানা আৰু যত যি পাৰিছে ভূষণ কাপোৰ কানি দি পেলাই বিদায় কৰিলে কিন্তু সেই কাপোৰটো তেওঁ ব্যৱহাৰ কৰা নাই কাৰণ বনবাসী হৈ আছিল না সেইকাৰণে এইবিলাক ব্যৱহাৰ কৰা নাই কিন্তু লৈছে গ্ৰহণ কৰিছে ইয়াতে যে পানী নুঠে বুলি সেইটো সঁচা নে পানীটো উঠে কিন্তু বৰষুণ হলে 1-2 ঘণ্টা পিছত নাথাকে আগতে নাছিল পানী আগতে নাথাকিছিল আমি এতিয়া সেৱা কৰি ওলালো মন্দিৰৰ পৰা মেইন মন্দিৰৰ পৰা আৰু ইয়াতে যেহেতু যজ্ঞ কৰে ইয়াতে যেহেতু যজ্ঞ হয় এক পাক ঘূৰা আমি এক পাক ঘূৰি লওঁ ইয়াতে তেখেতলোকৰ নিয়ম হিচাপে আমাক কৈছে আৰু পৰিৱেশটো আপোনালোকে চাওক আমি এক পাক ঘূৰি লওঁ যথেষ্টখিনি দূৰ হয় ঘূৰোতে সেয়া মন্দিৰ আৰু সেইটো এনে ধৰণে পাক এটা মাৰিব লাগে আৰু এই গোটেই পুখুৰী নিচিনা আৰু পুখুৰীটোৰ তলত হেয়া যজ্ঞ হয়
আৰু এয়া তাৰ কাষে কাষে গোটেইবোৰ চাহ বাগান। ঠায়ে ঠায়ে বহিবলৈও জেগা দি দিছে ইয়াতে। হৈ গ'ল আমাৰ ঘূৰা। এতিয়া ভাবিছোঁ যাওঁগৈ আৰু মন্দিৰৰ পৰা। বহুত সময় থাকিলোঁ, ভাল লাগিলে। আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। যিহেতু নজনা কথা জানিম, আমাৰো ভাল লাগে আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিব। সেইকাৰণে ভিডিঅ'টো এই মন্দিৰৰ পৰাই শেষ কৰোঁ। কেনেকুৱা লাগিলে মন্দিৰটো লাইন? ভাল লাগিছে জানানে? একদম মানে কি হয় যান্ত্ৰিক মানে টাউনত থাকিলে কি হয় এই পে গাড়ীৰ মাত, ইয়াতে মানে চকুন হয় একদম। তুমি শুনিছা জানো গাড়ীৰ মাত? ইমান শুনিছা? এটা শুনা নাই। তাকেতো কৈছোঁ মই, মানে আগতে কৈছোঁ বহুত মনটো শান্তি লাগি গৈছে আহি। মানে আহিব লাগে মাজে মাজে, একচুৱেলি এনেকুৱাবিলাক আহি থাকিব লাগে ন, তেতিয়া মনটো বহুত বেছি ভাল লাগি থাকে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা লাগিলে চাই জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।